মই দৌৰত এই মুহূৰ্ততো নাই। মই কৈছোঁ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া মোৰ নেতা। তেওঁ এগৰাকী জ্যেষ্ঠ নেতা, কংগ্ৰেছৰ 15 বছৰৰ বিধায়ক। তেওঁ এটা অভিজ্ঞতাপুষ্ট ব্যক্তি। তেওঁ যদি নিৰ্বাচনত অৱতীৰ্ণ নহয় বা দলে যদি তেওঁক প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ নকৰে, তেতিয়া এগৰাকী বিকল্প ব্যক্তি লাগিব। 3 লাখ প্ৰায় 30,000 ভোটৰ এটা সমষ্টি, 3,30,000 ভোটাৰৰ এটা জনগাঁথনিৰ সমষ্টিত এই সমষ্টিটোত প্ৰতিনিধিত্ব কৰিবলৈ সেই ব্যক্তিগৰাকী মন মস্তিষ্ক প্ৰস্তুত হ'ব লাগিব। বিধায়ক হ'বলৈ যিকোনো ব্যক্তিয়ে মন মিলিলে নহ'ব। এই মানুহখিনিক সেৱা কৰিব লাগিব, মানুহখিনিক সন্তুষ্ট কৰিব লাগিব। সামাজিক বা বিভিন্ন ধৰণৰ সমস্যা আছে, ৰাজনৈতিক সমস্যা আছে, আমাৰ নাগৰিকত্ব লৈ বিভিন্ন ধৰণৰ অভিযোগ আছে। সেইবিলাক বিষয় লৈ পৰিপুষ্ট জ্ঞান থকা ব্যক্তি এগৰাকী ওলাই আহিব লাগিব। যদি বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া দলে প্ৰাৰ্থিত্ব দিয়ে, মইতো তেওঁৰ লগত থাকিব লাগিব। আৰু যদি দলে তেওঁক প্ৰাৰ্থিত্ব নিদিয়ে, তেতিয়াহ'লে বিকল্প হিচাপে ৰাইজৰ ওচৰত মই যাম, দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰত যাম, দলৰ প্ৰাৰ্থিত্ব বিচাৰিম। আৰু যদি দলে দিয়ে, তেতিয়াহ'লে জনসেৱা কৰাৰ কাৰণে আগুৱাই আহিম।